হঠাৎ চিকিৎসালয়ত জনপ্ৰিয় অভিনেতা যতীন বৰা। কি অসুস্থতাত ভুগি হস্পিটেল যাব লগা হ'ল অভিনেতা যতীন বৰা? এই সকলোবোৰ কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। হয় বন্ধুসকল, হঠাৎ আজি পুৱা ভাগতে গুৱাহাটীৰ এপ'ল' হস্পিটেলত উপস্থিত হয় অভিনেতাগৰাকী। তাৰ পাছতেই স্বাস্থ্যৰ পৰীক্ষা কৰে অভিনেতা যতীন বৰাই। তেওঁ নিজৰ লগতে পত্নী আৰু কন্যাৰো সকলোখিনি স্বাস্থ্যৰ পৰীক্ষা কৰে। প্ৰকৃততে অভিনেতা যতীন বৰাই স্বাস্থ্য পৰীক্ষাহে কৰে। বৰ্তমান অভিনেতাগৰাকীৰ স্বাস্থ্য ভালে আছে। অভিনেতা যতীন বৰাই স্বাস্থ্য পৰীক্ষা কৰি উল্লেখ কৰে যে সকলোৱে স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে। তেওঁ প্ৰতি বছৰৰ দৰে এইবেলিও নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। বিশেষকৈ শিল্পীসকলকো স্বাস্থ্য পৰীক্ষা কৰি থাকিবলৈ আহ্বান জনায় অভিনেতা যতীন বৰাই। প্ৰথম কথা হৈছে মই এপ'ল' হস্পিটেলত কোনো বিশেষ মোৰ অসুস্থতাৰ কাৰণে নহয়, স্বাস্থ্যৰ সজাগতাৰ ক্ষেত্ৰত মই ভাবোঁ প্ৰত্যেকজন ব্যক্তিয়ে সজাগ হোৱাটো দৰকাৰ। সেই ক্ষেত্ৰত মই এটা বছৰে এটা মাষ্টাৰ হেল্থ চেকআপ কৰিবৰ কাৰণে আহিছোঁ। আৰু মোৰ এটা ভাল লাগিছে, মই সময়ত গুৱাহাটী বা আমি যিবিলাক আমি মাষ্টাৰ হেল্থ চেকআপ কৰোঁ তাত এটা মই ব্লাড চেকআপ কৰোঁ, তাৰপিছত মাষ্টাৰ হেল্থ চেকআপটো কমপ্লিট হৈ যায়। ইয়াত কমপ্লিট এটা পেকেজ আপোনাৰ কম সময়ৰ ভিতৰত যিমান হেল্থৰ ইছ্যু বা কি থাকে ইয়াত ধৰা পৰিব পাৰে আৰু সুন্দৰ সুবিধা। মই ফাৰ্ষ্ট টাইম ইয়াত কৰিছোঁ, মোৰ মিছেছ আহিছে, মোৰ ছোৱালী আহিছে, আৰু মই সকলোকে অনুৰোধ কৰিম এপ'ল' হস্পিটেলৰ এনেকুৱা ধৰণৰ মাষ্টাৰ হেল্থ চেকআপৰ ক্ষেত্ৰত যিটো তেওঁলোকে পদক্ষেপ হাতত লৈছে, মই ভাবোঁ এইটো নৰ্থ ইষ্টৰ প্ৰথম হ'ব বুলি ভাবোঁ। আৰু সজাগতাটো ডেফিনেটলি থাকিব লাগিব। এতিয়া মই চিনেমাও কৰি আছোঁ, থিয়েটাৰো কৰি আছোঁ, কিন্তু জুলাইৰ পৰা মই আকৌ থিয়েটাৰত যাম আৰু চিনেমাও কৰিছোঁ। তাৰ মাজত নিজৰ স্বাস্থ্যটোৰ প্ৰতি খেয়াল ৰখাটো দৰকাৰ। আৰু তাৰ আমাৰ মেক্সিমাম অসমৰ ক্ষেত্ৰতে দেখোঁ আৰ্টিষ্টৰ স্বাস্থ্যৰ প্ৰতি সজাগতাটো নোহোৱাৰ কাৰণে খুব কম দিনৰ ভিতৰতে মানে মৃত্যুৰ সন্মুখীন হ'বলগীয়া হয় বা সজাগতাটো খুব কম হয় আমাৰ অসমৰ শিল্পী কলাকুশলীৰ ক্ষেত্ৰত। মই অনুৰোধ কৰিম এপ'ল' হস্পিটেলত খুব কম হেৰিয়াত আহক আৰু মাষ্টাৰ হেল্থ চেকআপটো খুব দৰকাৰ। স্বাস্থ্য থাকিলেহে বাকী কামখিনি কৰিব পাৰে। প্ৰথম কথা হৈছে স্বাস্থ্য, তাৰপিছত কাম। আৰু ভাল ৰিজাল্টবিলাক কেতিয়া দিব? মোৰ ৰিজাল্টখিনি ক'ব, তেওঁলোক ডাক্তৰ আছে, তেওঁলোকে ক'ব। খুব কম সময়ৰ ভিতৰতে এইটো ধৰণৰ সুবিধা আছে আৰু মোৰ ভাল লাগিছে, এনভাইৰনমেণ্টটো যথেষ্ট ভাল লাগিছে। খৰচ মই যিখিনি গম পাওঁ বেছি ৰেটৰ নহয়, কিন্তু মিনিমাম এটা কিমান বাকী তেওঁলোকে ক'ব পাৰিব। কিন্তু মই যিটো গম পালোঁ, মই ভাবোঁ আমাৰ কাৰণে কমফৰ্ট আৰু বাকী আৰ্টিষ্টৰ কাৰণে কমফৰ্ট। আৰু তেওঁলোকৰ এটা ভাল লাগিছে, অভিনেতা বা আৰ্টিষ্টৰ প্ৰতি তেওঁলোকৰ যিটো কেয়াৰ বা সন্মান জনাইছে, এইটো ধন্যবাদ জনাব লাগিব এপ'ল' হস্পিটেলত।